হে গাইজ কি খবৰ আপোনালোকৰ সকলোৰে ভালে আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আজি মই সেইসকলৰ বাবে এই হেয়াৰ অইলটো লৈ আহিছোঁ যিসকলৰ চুলি বহুত বেছি সৰিছে তেওঁলোকৰ বাবে এই হেয়াৰ অইলটো লৈ আহিছোঁ এই হেয়াৰ অইলটো ব্যৱহাৰ কৰাৰ ফলত চুলি সৰা সমস্যা একেবাৰে বন্ধ হৈ যাব লগতে নতুনকৈ চুলি গজিবলৈও আৰম্ভ কৰিব আৰু এতিয়া চাওকচোন এই হেয়াৰ অইলটো কেনেকৈ বনালোঁ তাৰ বাবে প্ৰথমে মই এটা পিঁয়াজ লৈছোঁ পিঁয়াজৰ ৰসত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণ থাকে যিয়ে চুলি সৰা বন্ধ কৰে পিঁয়াজৰ ৰসত বহু বেছি পৰিমাণে ছালফাৰ পোৱা যায় যাৰ দ্বাৰা নতুন চুলি গজাত সহায় হয় চুলি সৰাৰ কাৰণ এটাই যেতিয়া আমাৰ স্কাল্পখনত ইনফেকশ্যন হয় আৰু এটুকুৰা মই আদাৰ লৈছোঁ আদাই উফি সমস্যা নোহোৱা কৰে আৰু এতিয়া মই ভালদৰে বাকলি আঁতৰাই ল'ম তাৰ পাছত এখন গ্ৰেটাৰৰ সহায়ত মই ভালদৰে পিঁয়াজ আৰু আদাখিনি গ্ৰেট কৰি ল'ম পিঁয়াজৰ ৰসে আমাৰ স্কাল্পত যদি কিবা ইনফেকশ্যন থাকে সেয়া নোহোৱা কৰে লগতে যিসকলৰ সময়ৰ আগতে চুলি পকিবলৈ ধৰিছে সেয়াও নোহোৱা কৰে পিঁয়াজৰ ৰসে ব্লাড চাৰ্কুলেশ্যন কৰে যাৰ ফলত নতুন চুলি গজিবলৈ আৰম্ভ কৰে এতিয়া এখন চেকনিৰ সহায়ত মই ভালদৰে পিঁয়াজ আৰু আদাৰ ৰসখিনি চেকি ল'ম আদাই উফিৰ সমস্যা নাইকিয়া কৰে পাতল চুলি ডাঠ কৰে লগতে আদাত মেগনেছিয়াম পটাছিয়াম ফছফৰাছ আৰু ভিটামিন থাকে যিয়ে চুলি সমস্যা দূৰ কৰাৰ লগতে চুলি ষ্ট্ৰং কৰে আদাই নেচাৰেল কণ্ডিচনাৰ হিচাপে কাম কৰে আৰু ইয়াতে মই অলিভ অইল 2 চামুচ মিক্স কৰিম আপোনালোকে নাৰিকল তেলো ল'ব পাৰে কিন্তু মই অলিভ অইল লৈছোঁ যিকোনো এটা তেল ল'লেই হ'ল এতিয়া মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম লৈ চুলিত মই আগৰ পৰা গুৰিলৈকে ভালদৰে লগাই ল'ম স্কাল্পত বেছিকৈ লগাম যিহেতু স্কাল্পত যদি কিবা ইনফেকশ্যন থাকে সেয়া পিঁয়াজে নোহোৱা কৰাত সহায় কৰে এতিয়া গোটেই চুলিখিনিতে মই ভালদৰে অইলটো লগাই ল'ম এই হেয়াৰ অইলটো যদি আপোনালোকে সপ্তাহত 2 দিন ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ চুলি সৰা সমস্যা একেবাৰে নোহোৱা হ'ব লগতে নতুন চুলি গজিবলৈও আৰম্ভ কৰিব আৰু চুলিখিনি বহুত বেছি চাইন হৈ পৰিব আৰু গোটেই চুলিখিনিতে লগাই লোৱাৰ পাছত মই 1 ঘণ্টাৰ বাবে ৰাখিম আৰু তাৰ পাছত মই ভালদৰে শ্বেম্পু কৰি দিম আপোনালোকে এই হেয়াৰ অইলটো এবাৰ ব্যৱহাৰ কৰি চাবচোন খুব এটা ধুনীয়া সুফল পাব বিশেষকৈ যিসকলৰ চুলি বহুত বেছি সৰিছে তেওঁলোকৰ বাবে এই হেয়াৰ অইলটো খুবেই ভাল হয় আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই এতিয়া সকলোখিনি ভিডিওৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় এতিয়া গোটেই চুলিখিনিতে মোৰ লগোৱা হৈ গ'ল এতিয়া 1 ঘণ্টাৰ বাবে মই ৰাখিম তাৰ পাছত মই ভালদৰে শ্বেম্পু কৰি দিম আৰু এতিয়া মই 1 ঘণ্টাৰ পাছত শ্বেম্পু কৰি আহিম আপোনালোকে এবাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব খুব এটা ধুনীয়া সুফল পাব আৰু এবাৰ ব্যৱহাৰতে কি এটা ধুনীয়া চাইন আহিল আপোনালোকে চাওকচোন এবাৰ ব্যৱহাৰতে খুব এটা ধুনীয়া চাইন আহে সেয়ে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব চুলি সৰা সমস্যা একেবাৰে নোহোৱা হ'ব সো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ